Kokrajhar Diedot 26 June ডাইট এৱাৰনেছ প্ৰগ্ৰাম যিটো প্ৰগ্ৰাম এইটো কৰিছিলোঁ ইয়াৰ ফ'ৰ্থ ছেমিষ্টাৰ বড়ো ডিপাৰ্টমেণ্টৰ পৰা এখন ড্ৰামা ড্ৰাগছ এৱাৰনেছ কাৰণে দেখুওৱা হৈছে এইটো দেখুওৱা টাৰ্গেটটো হ'ল তাৰমানে আমাৰ সমাজতে যিমানখিনি ইউথ এইবিলাক তাৰমানে অহা সময়ত ড্ৰাগছত মানে এৱাৰনেছ এইটো পায় আৰু এৱাৰনেছ হোৱাৰ পিছতে মানে ড্ৰাগছ ইউজ কৰা এইটো এৰি দিয়ে এইটো মেইন টপিক লৈ পেলাই আজি যে ড্ৰামা এইটো দেখুওৱা হৈছে 15 বা 17 ট্ৰেইনিজমান পাৰ্টিচিপেট কৰিছিলোঁ পাৰ্টিচিপেট কৰাৰ সময়ত চবে ট্ৰেইনীসকলে বহুত ভালে ধৰণে পাৰফৰ্মেঞ্চ এইটো দেখুওৱা হৈছে মই এইকাৰণে চবে ট্ৰেইনীসকলক যোনে যোনে ড্ৰামাৰ তাৰমানে পাৰ্টিচিপেট লৈছিলোঁ সিহঁতে মই ধন্যবাদ যাচিছোঁ এইটোৱে কৈ পেলাই যিহেতু আপোনালোকেও ভৱিষ্যত শিক্ষক হ'বলৈ গৈ আছে তো ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত কি ভূমিকা ল'ব এইটো প্ৰথমতে মই স্কুলত টিচাৰ বা স্কুলৰ SMC পেৰেণ্টছ প্ৰতি এইটো আগৰ আলোচনা কৰি পেলাই তাৰমানে স্কুলৰ একটা ড্ৰাগছৰ এৱাৰনেছ প্ৰগ্ৰাম এইটো ল'ম এইটো লোৱাৰ পিছত ড্ৰাগছটো কি বস্তু আৰু এইটো ইউজ কৰিলে সমাজত কি হয় বা ছাত্ৰ বা ছাত্ৰীবিলাকে ইন ফিউচাৰ ফিজিকেল বা মেণ্টেলি কি ধৰণৰ তাৰমানে হ'ব এইটো জনোৱা পিছতে তাৰমানে গাৰ্জেন কনচিয়াছ এইটো আগতে আনিব তো LP ছেকশ্যনৰ মানে বহুত সৰু হয় তাৰমানে ষ্টুডেণ্টবিলাক ইয়াৰ কাৰণে মই প্ৰথমতে টিচাৰ পেৰেণ্টছ আৰু SMC বডিৰ থকা মানুহ বা সমাজৰ মানুহসকলক মই কথা পাতি পেলাই এইটো এটা এৱাৰনেছ প্ৰগ্ৰাম এইটো লোৱা হ'ব লোৱাৰ পিছতে তাৰমানে কি এজেণ্ডা লোৱা হয় তাৰমানে এইটো তাৰমানে এই আলোচনাতে তাৰমানে ডিছকাশ্যন কৰা তো লোৱা হ'ব আৰু তাৰমানে এইটো ফাইনেল ডিচিশ্যনটো 26 তাৰিখ জুন 2026 আমাৰ আসাম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মতে আমাৰ ডাইৰৰ পৰা আজিও আমি কক্ৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা প্ৰগ্ৰাম পালন কৰা হৈছে যিটো নাচামুক্তি অভিযান ড্ৰাগছৰ কাৰণে আমি এৱাৰনেছ দিবলৈ এই প্ৰগ্ৰামটো আজি পালন কৰা হৈছে সেইকাৰণে আমি এই প্ৰগ্ৰামৰ যোগেদি আমি আমাৰ আসামৰ বা আমাৰ সমাজৰ যিমানখিনি ল'ৰা ছোৱালী আছে বা আমাৰ সমাজৰ যিমানখিনি মানুহ আছে ইয়াৰ ওপৰত আমি অলপমান এৱাৰনেছ দিবলৈ খুজিছোঁ যে এৱাৰনেছ দি চবে যাতে ড্ৰাগছৰ ওপৰত অলপমান এৱাৰনেছ দি থাকে জ্ঞানটো থাকে ড্ৰাগছ যাতে নলয় ড্ৰাগছ কিয় কাৰণে ল'ব নালাগে ইয়াৰ কাৰণে আমি অলপমান জ্ঞানটো দিবলৈ ইয়াত আগবাঢ়ি আছোঁ